গুড মৰ্ণিং আৰু এতিয়াৰ পৰা মই মোৰ ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আজি দেৱালী ন, গতিকে ঢেৰ কাম আছিলে, মানে বহুত কাম কৰিবলগীয়া হৈছিলে। এইফালে মই মানে চাকি কেইগছিও ধুই দিলোঁ। ইয়াৰ ৰ'ব দেখুৱাইছোঁ। দেৱালী বুলি ক'লে কাম বহুত থাকে ন, এনেও এতিয়া ঠিক আছে। তাৰপিছত বাকী আৰু এইফালে খানাও বনাই আছোঁ। আজি এনেও নিৰামিষেই খাম, এনেও বৃহস্পতিবাৰ আৰু কালী পূজা যেতিয়া এপাৰ্টমেণ্টত কৰিব, সেইকাৰণে মানে নিৰামিষেই বনাই আছোঁ। এইফালে বন্ধাকবি বনাইছোঁ আৰু ৰাতিপুৱাই যে মই বুটৰ দাইলো বনাই ৰাখিলোঁ খাব পৰা। মানে ইয়াত চাওক, দিনত খাইছোঁৱে, মানে ৰাতিপুৱা খালোঁৱেই যে, এতিয়া অলপমান বাকী আছে, মানে ফুল আছিলে, এতিয়া আধা হৈ গ'ল। আৰু এইফালে মাও ঠিকছে কাম কৰিছে, ৰ'ব দেখুৱাই আছোঁ, ৰ'ব। এইফালে মা পূৰা ব্যস্ত, একদম খহি চাফা কৰি আছে। ইয়াতে মানে মায়ে চাকি লগাব আজি, মানে জোৱাইয়ে কৈছিলে যে ইয়াতে চাকি লগাম, সেইকাৰণে মায়ে মানে পূৰা চাফা কৰি আছে। লাহে লাহে কৰিবি, হাতত দুখ পাই যাবি জানা। মা কৰি আছে আৰু তেখেত গৈছে মানে বম কিনিবলৈ। সেইকাৰণে ভাবিছোঁ পটাপট ভাত সাজ দুপৰীয়াৰ বনাই লওঁ। ৰাতিপুৱা খাইছোঁ বাৰু ৰুটি আৰু বুটৰ দাইল। এতিয়া বন্ধাকবি ভাজি আছোঁ আৰু বেঙেনা মায়ে কাটি ৰাখিছে, বেঙেনা ফ্ৰাই কৰিম। তাৰপিছত এতিয়া হ'লে পটাপট খাই ল'ম। আৰু তেখেত যদি আহি নাপায়, মা আৰু ময়ে খাই ল'ম। তেখেতৰ অলপ দেৰি হ'বও পাৰে, মানে বহুত দূৰলৈ গৈছে বম কিনিবলৈ ইয়াৰে মানে। আৰু আজি মানে দেৰি কিয় হ'ল, আজি বৃহস্পতিবাৰ ন, মই মানে পূজাও দিলোঁ, লক্ষ্মী মাৰ পাছালি পৰিলোঁ, সেইকাৰণে দেৰি হ'ল। এয়া চাওক, পূজা দি দিছোঁ, সেইকাৰণে মানে দেৰি হ'ল। বহুত ভোকো লাগিছে, এতিয়া পটাপট ভাত সাজ বনাই লৈ খাওঁ আৰু ন। এনেও দেৱালী বুলি ক'লে বহুত কাম থাকে, ঢেৰ কাম হ'ল মানে। আৰু কাপোৰো ধুলোঁ বাৰু আজি, সেইবোৰতো ৰেগুলাৰ কাপোৰ ধোৱা হৈয়ে থাকে ন। ঠিক আছে। আৰু এতিয়া মই ৰেডি হৈ গ'লোঁ, আৰু ইমান ধুনীয়া এযোৰ মেখেলা চাদৰ পিন্ধিছোঁ, আৰু এইফালে যে চাকিও লগোৱা হ'ল মানে। আৰু এই মেখেলা চাদৰযোৰ যে মোৰ এজনী বাই দিছিলে, থেংক ইউ মুন্মি বা, ইমান ধুনীয়া লাগিছে কাপোৰযোৰ নহয় পিন্ধি কেনে। ৰ'ব দেই, আপোনালোককো দেখুৱাইছোঁ আৰু বা আপোনাকো দেখুৱাওঁ, ঠিক আছে। আৰু বাই এই কাপোৰযোৰ মোক বহুত দিন আগতেই দিছিলে, কিন্তু মোৰহে পিন্ধা হোৱা নাছিলে। ভাবিছিলোঁ কিবা স্পেচিয়েল দিন আহিলে পিন্ধিম, আৰু আজি দেৱালী ন, সেইকাৰণে ভাবিলোঁ আজি স্পেচিয়েল দিন হয় ন, সেইকাৰণে পিন্ধি লওঁ। ইমান ধুনীয়া কাপোৰযোৰ চাওকচোন। আৰু ইফালে অকণমান মই আপোনালোকক আমাৰ ঘৰত কেনেকৈ চাকি জ্বলালোঁ সেইখিনি দেখুৱাইছোঁ, ৰ'ব দেই। আৰু এতিয়া আমাৰ ফটো চটো উঠাও হৈ গ'ল। ৰ'ব এতিয়া চাওঁ মা কি কৰি আছে। মা ক'তে? মায়ে ভিডিঅ' চাই আছে। কি ভিডিঅ' চাই আছা? মইনাৰ ভিডিঅ' চাই আছে। চাওঁ। অঁ মা, এইফালে ফুচকা খাই লওঁ। ফুচকা, দহি ফুচকা নহয়, এই জয় আনিছে। ক'ত গৈছে? বাহিৰত। বহুত ধুনীয়া না? আৰু এতিয়া আমি বম মাৰিবলৈ গৈ আছোঁ। ইয়াত বেগত বমখিনি দেখুৱাই দিয়কচোন। গৈ আছোঁ, আৰু মানে আমাৰ বহুত নোৱাৰি ন, ইয়াত মানে বেছি মাৰিব নোৱাৰি মানে, সেইটোৱে। আৰু এতিয়া গৈ আছোঁ, গৈ আছোঁ। ভাল লাগিব আজি, ঠিক আছে। কি চাইছে জেগা বম মাৰা? এইফালে এইফালে ধুনীয়া। कैसे हो? তাই আজি নামাতে, দেখিছানে? অঁ, বিজি মানে আজি তাই। আজি বহুত বতাহ আছে আকৌ, সেইকাৰণে জ্বলা নাই। এতিয়া আমি ইয়াতে যে বম মাৰিবলৈ ৰেডি, মানে আটাই আহিছোঁ। ইয়াতে বম মাৰিম, ইয়াতে এইখিনি জেগাত মানে এলাউ কৰিছে বম মাৰিবলৈ। এতিয়া মাৰি লওঁ। বেয়া নেকি? বেয়া নেকি?
অঁ সেইকেইটা ভাল আহিছে এইটো নোৱাৰিব মা নোৱাৰিব এইটো ন বম চম ফুটোৱা হোৱাৰ পিছত আমাৰ এপাৰ্টমেণ্টৰ ওচৰতে মানে কালীমাৰ পূজা হৈ আছিলে আৰু তালৈকে আমি তিনিওজনে গ'লোঁ আৰু চালোঁ বহুত ভাল লাগিলে অকণমান আপোনালোককো দেখুৱাইছোঁ আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই বাই বাই